আজি আমি যাম গহপুৰ কনকলতা পাৰ্কখন অলপমান দেখাই দিওঁ ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ চলাই গৈ আছে গৈ আছোঁ এতিয়া তেতিয়াহ'লে ব'লক হয় গাইছ এতিয়া মানে জেনুৱাত পাইছোঁ আৰু এতিয়া মানে গৈ আছোঁ ফাইনেলি সেইটো পাই গ'ল গহপুৰ টাউন পালোঁ টাউনত পালোঁ আৰু টাৰ্ণিং এইটো চেণ্টাৰ এইটো গৈ আছোঁ এতিয়া ডাকঘৰলৈ যাম আৰু ডাকঘৰত অলপ কাম আছে মানে এতিয়া তালৈকে যাম এতিয়া পিছত মানে পাৰ্কলৈকে সোমাই যাম পাৰ্কত মানে 10 টকামান লয় বোলে এজনত এতিয়া হেৰি হয় চাওঁ ধুনীয়া জেগা এইটো চাহ ঠাইখন ফাইনেলি ডাকঘৰলৈ পালোঁ আৰু এইটো ডাকঘৰ সেইটো যিহেতু ডাকঘৰলৈ আহিছিলোঁ কামটো নহ'লে মানে এতিয়া মানে বিহু ছিজনটো মানুহটো অহা নাই বোলে এতিয়া আজি ব'লক তেনেহ'লে পাৰ্কতে দেখাই দি আছোঁ এইটো আছিলে এইটো ব'লক তেনে ফাইনেলি বাইকটো পাৰ্ক কৰিলোঁ তাত এতিয়া এইটো পাৰ্কটো এইটো কনকলতা মুকুন্দ কাকতি এইটো আঁকি থৈছে এইটো এতিয়া আমি গৈ আছোঁ এতিয়া ব'লক দুজনমান গৈ আছোঁ ইফালে এজন আছে এইটো মানুহ আছে বাৰু এইটো মহাত্মা গান্ধী এইটো ফাইনেলি পালোঁ আৰু এইটো জেগা এইটো টানা ইয়াত ওচৰত মানে ইয়াতে আছে টানাটো এইটো এইফালে গহপুৰ টানা ইয়াত এইটো মোৱা জেগা মানে তাত মানে গেট বন্ধ হৈ আছে এতিয়া ইফালৰ মানে সোমাই যাম মানে ইয়াত খুলি আছে বোলে এতিয়া গৈ আছোঁ তাত খুলি আছে বোলে এইটো পাৰ্কখন এইটো পাৰ্কটো কনকলতা পাৰ্ক এইটোৱে মানে কনকলতা আমাৰ গহপুৰৰ এইটো পাৰ্কখন কনকলতা আৰু মুকুন্দ কাকতি এইফালে মানে কিবা কৰি থৈছে এইটো মানে বহি আছে ইফালে এইটো ওচৰতে মানে ডাকঘৰখন আছে এইটো ডাকঘৰটো এইটো ওচৰতে আছে আৰু টানাটো ওচৰতে আছে ইফালে আছে অলপ এইয়া এইটো চাহ এইটো ৰাস্তা এইটো পৰলাইন ৰাস্তা ইফালে আছে এইটো ৰাস্তা ওচৰতে মানে আছে এইটো ৰাস্তাটো এতিয়া গৈ আছোঁ ইফালে এইটো পাৰ্কটো এইটো দেখাই দিলোঁ আপোনালোকক এই পাৰ্কটো এইটো ৰাস্তা ওচৰতে আছে ইফালে এইটো কনকলতা আৰু মুকুন্দ কাকতি ইফালে আছে ব'লক ওচৰলৈকে ব'লক কনকলতা আৰু এইটো মানুহ কি ডাষ্টবিন নেকি এইটো মানুহ এইটো কি আছে ভিতৰত ডাষ্টবিন মানুহ বহি আছে বনাই থৈ দিছে এইটো কনকলতা আৰু মুকুন্দ কাকতি এইটো
এইটো হাঁহ চৰাই চা, হাঁহ চৰাই ইফালে চা, হাঁহ চৰাই হাঁহ চৰাই এইটো মাছ খাই আছে নেকি। এইয়া ব্ৰিজ বনাই থৈ দিছে। এইটো এইটো লগৰ চভাৰ ব্ৰিজৰ ওপৰলৈ গৈ আছোঁ। এইটো চাওক ব্ৰিজটো ইমান ধুনীয়া জেগা, চাচোন ধুনীয়া ইমান যিটো বনাই দিছে মানে অভাৰ মানে ইফালে মানে পানীৰ মাজলৈ বনাই দিছে। এতিয়া পানীৰ মাজত আছোঁ এতিয়া, চাওক পানীৰ মাজত আছোঁ এতিয়া, চাওক পানীৰ মাজত বনাই দিছে এতিয়া ঘৰ। ধুনীয়া জেগা যিটো বনাই দিছে এইটো মানে ৰাস্তাটো ইফালে মানে টানাটো ইফালে আছে মানে এই ওচৰতে থানা আছে। এইটো লগৰ ইয়াতে এই ঠাইত থাকিলে মানে মোৰ লগৰ ইয়াতে এজন আহিছিলে। এতিয়া ইমান ধুনীয়া জেগা চাচোন, জেগাটো চাচোন ইমান ধুনীয়া জেগা। এইটো পাৰ্কখন, এইটো জেগাটো এইফালে ধুনীয়া ঠাই। এইটো পানীৰ মাজত আছোঁ আমি। ধুনীয়া মানে চাফ চিকুণ ইমান কৰা নাই, চাফ চিকুণ কৰিলেতো ইমান ধুনীয়া হ'ব মানে চাবলৈ, বেলেগ অন্য মানুহেও চাবলৈ আহিব মানে। এতিয়া আমি ওলাই গৈ আছোঁ মানে, এতিয়া ঘৰলৈ যাওঁ, সন্ধিয়াও হৈ গ'ল, এতিয়া যাওঁ। ইমানলৈকে ভিডিঅ'টো আছিল।